আজি এক নতুন ৰূপত উপস্থিত হৈছোহি অফিচত মানে একদম সাজি কাচি কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাবচোন আপোনালোকে আৰু এতিয়া মই আহি গ'লোঁ মূল কাৰ্যালয় বুলি মানে আজি কলেজতে আছিলে ডান্স কম্পিটিশ্যন কলেজ উইক চলি থকাৰ বাবে আৰু ইয়াতেই মোক আমন্ত্ৰণ জনোৱা হৈছিলে বিচাৰক হিচাপে এইখিনিতে মই মোৰ মেমক ধন্যবাদ জনাব বিচাৰিছোঁ ধন্যবাদ মেম মোক এইকণ সুযোগ দিয়াৰ বাবে আৰু এতিয়া আৰম্ভ হৈ গ'ল কম্পিটিশ্যন এওঁলোকৰ নাচবিলাক দেখি যে খুবেই ভাল লাগিলে কাৰণ এওঁলোকৰ পঢ়াত যে বহুত বেছি জোৰ থাকে তথাপিও যে তেওঁলোকে ওলাই আহিছে এইখিনি কৰিবৰ বাবে সকলোৰে নচা মেলা হোৱাৰ পিছতে আমি অকণমান ৰেষ্ট লৈ ল'লোঁ তাৰ পিছতে এয়া হিচাপ নিকাচ কৰাত লাগি গৈছোঁ দেই কোনে কি প্ৰাইজ পালে কোনে কি পোৱা নাই আৰু এতিয়া প্ৰায় মানুহবিলাক গৈছে মানে ষ্টুডেণ্টখিনি আৰু এমপ্লয়ীখিনিয়ে আছিলে সেইখিনি গ'লগৈ আৰু এইগৰাকী হৈছে আমাৰ অফিচৰ সকলোৰে মৰমৰ মেম বাৰু এতিয়া আমি কেণ্টিনত কিবা এটা খাবলৈ বুলি আহিলোঁ দেই আজিলৈ এৰিছোঁ বাই লাভ ইউ অল